হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ আগবাঢ়িছোঁ এটা নতুন ভিডিঅ'টো হৈছে আনবক্সিং ভিডিঅ' গিটাৰ অনলাইন পাৰ্চেছ। আৰু এই অনলাইন পাৰ্চেছ কৰি আজি মই এতিয়া কুৰিয়াৰ চেণ্টাৰৰ পৰা আহি ঘৰ পাইছোঁ আৰু এই গিটাৰখন মই এতিয়া আনবক্সিং কৰিম আপোনালোকৰ ওচৰত। আৰু মই নিজে খুব এক্সাইটেড হৈ আছোঁ কাৰণ ভিতৰত কি আহিব কি ওলাব, গিটাৰখন ডেমেজ হৈছে নেকি এইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। পিছত মোৰ আগৰ এটা এক্সপিৰিয়েঞ্চ আছিলে কিদৰে গিটাৰখন মই মোৰ ডেমেজ আহিছিলে, মই ৰিটাৰ্ণ কৰিবলগীয়া হ'ল। তাৰপিছত অনলাইন পাৰ্চেছ কৰিলে আপোনালোকৰ বিশেষকৈ মিউজিকেল ইনষ্ট্ৰুমেণ্ট তাত কি নেগেটিভ আছে বা তাৰ পজিটিভিটি কি আছে এই গোটেইখিনি মই আপোনালোকৰ লগত আলোচনা কৰিম। আৰু এই গিটাৰখন মই অনলাইন কোনটো ছাইটৰ পৰা পাৰ্চেছ কৰিছিলোঁ সেইটোও আপোনালোকক ডিটেইলছ ক'ম। এতিয়া মই টাইম ৱেষ্ট নকৰি পটাপট গিটাৰখন আনবক্স কৰোঁ। তো তাৰ কাৰণে মই এখন কটাৰী দৰকাৰ হ'ব। তো এইখন মই ল'লোঁ আৰু প্ৰথমতে মই এখন আৰু লগত এটা বেগো দিছে। মই বেগ বিচৰা নাছিলোঁ অৱশ্যে, কিন্তু বেগটো লগতে আহিছে। খুব ধুনীয়া বেগ, এইখিনি আঁতৰাই লৈছোঁ। তো চাব পাৰে এইটো বেগ খুব ধুনীয়া বেগ এটা লগত আহিছে। আৰু ইয়াত আপোনাৰ কোম্পানী ব্ৰেণ্ডিংটো লগত আছেই, ৰাজ মিউজিকেলছ। এইখন মই আপোনাৰ পাৰ্চেছ কৰিছিলোঁ, অৰ্ডাৰ কৰিছিলোঁ অনলাইন ৰাজ মিউজিকেলছৰ পৰা। আৰু তেওঁলোকৰ কোম্পানী ব্ৰেণ্ডিং থকা এটা বেগ লগত দিছে। কোম্পানীটো অৱশ্যে মই স্পনচৰ কৰা নাই, তথাপি আপোনালোকক কৈছোঁ। ইয়াৰ আগৰ যিখন মই গিটাৰ পাৰ্চেছ কৰিছিলোঁ তাৰ বিষয়ে ক'ম আপোনালোকক মই। তো এতিয়া আমি অ'পেন কৰোঁ। অ'কে, এইটো বেগ তো প্ৰথমতে চাই লওঁ ইয়াত ক'ৰবাত কিবা ডেমেজ আছে নেকি, যিটো মই আগৰ পাৰ্চেছ কৰোঁতে গিটাৰখনত ডেমেজ আহিছিলে। তো এইখন ক'তো ডেমেজ তেনেকৈ নাই, ক'তো ডেমেজেই নাই। ফুল্লি অকণমান ইয়াত ডেন্স দুটামান আছে সৰু সৰু, যিটো কনচিডাৰেবল। সৰু ডেন্স দুটা আছে, দুটা সৰু সৰু কিবা লগা, কিন্তু তেনেকুৱা কোনো মেজৰ একো মই এতিয়ালৈকে দেখা নাই। আৰু এইটো ব্ৰেণ্ড নিউ প্ৰডাক্ট হয়। আৰু লগতে এইটো তাৰ কোৱালিটি কাৰ্ড এইটো লগত দিছে। তো এইটো গিটাৰখন টিউনিঙত আছে বাৰু। বহুত মই গিটাৰ যেতিয়া আগতে অৰ্ডাৰ কৰিছোঁ অনলাইনৰ পৰা, তেতিয়া গিটাৰ জেনেৰেলি মানে টিউনিঙত নাথাকে, মানে টিউন কৰিবলগীয়া হয় ন' ডাউট। তো এতিয়া এইখন মানে অলম'ষ্ট টিউনত আছে, পাৰফেক্টলি টিউন কৰিব লাগিব ইয়াক। কিন্তু গিটাৰ অভাৰঅল ভেৰি গুড কণ্ডিশ্যন। আৰু গিটাৰখন হৈছে আপোনাৰ কৰ্ট গিটাৰ্ছ, কৰ্ট বিখ্যাত গিটাৰ নিৰ্মাণ কোম্পানী কৰ্ট। আৰু ইয়াৰ আপোনাৰ মডেল নাম্বাৰটো হৈছে AD81012E। 12 মানে 12 ষ্ট্ৰিং আৰু E মানে হৈছে ইলেক্ট্ৰনিক, মানে ইয়াত লগত এটা ইলেক্ট্ৰনিক ছিষ্টেম আছে। মানে আমি জেক লগাই পেলাই আমি তাক প্লে' কৰিব পাৰিম। কোনো আপোনাৰ আমাৰ ষ্টেঞ্জাৰ বা তেনেকুৱা আপোনাৰ স্পীকাৰত আমি ইয়াত জেক ছিষ্টেম আছে। আৰু ইয়াত এটা বেটেৰী থাকে, আৰু বেটেৰীটো লগত আছে নে মই চাব বিচাৰিছোঁ। হয়, ঠিক আছে, ইয়াত বেটেৰী লগত আছে, লগত বেটেৰী ইনক্লুডেড আছে।
খুব সুন্দৰ ইয়াৰ সাউণ্ড আউটপুট। ইয়াত আগত মই পাৰচেজ কৰিছিলোঁ bajao.com ৰ পৰা এখন 12 string গিটাৰ আজিৰ পৰা 2 মাহ আগত। তাত মানে কি হ'ল তেওঁলোকে গিটাৰখন মানে ফুল্লি মানে হেৰি পেকিঙত নপঠিয়ালে সেফ তাত য'ত নেকি তেওঁলোকে কুৰিয়াৰত মানে ডেমেজ হৈ গ'ল। কুৰিয়াৰ ডেমেজ হৈ গ'লত মই গিটাৰখন ৰিটাৰ্ণ কৰিবলৈ বাধ্য হ'লোঁ। তো ৰিটাৰ্ণ কৰা এক্সপিৰিয়েঞ্চটো হৈছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই যেতিয়া গিটাৰখন ৰিটাৰ্ণ কৰিলোঁ তো লগালগ সেই তাতে মই ৰিটাৰ্ণ কৰি দিলোঁ আৰু এইখন মই ঘৰত আনবক্স কৰিছোঁ ফুল্লি, কাৰণ পেকিংটো দেখি মোৰ কোনো ডাউট হোৱা নাছিলে। তাৰ আগৰখন যিহেতু পেকিংটো তাতে ডেমেজ আছিলে, কুৰিয়াৰ এক্সিকিউটিভজনে ক'লে যে পেকিংটো ডেমেজ আহিছে, তেতিয়া মই তাতে আনবক্স কৰিলোঁ। তাত আনবক্স কৰিলত মানে কি হ'ল গিটাৰখন হয় ভিতৰত ডেমেজ আহিল, মই লগালগ তাৰ পৰা ৰিটাৰ্ণ মাৰি দিলোঁ সেই কুৰিয়াৰ চেণ্টাৰতে। কিন্তু গিটাৰখন তেওঁলোকে 11 দিন পিছত কালেক্ট কৰিছে। মই ভাবিছোঁ গিটাৰখন নিলে বুলি, মই যেতিয়া কুৰিয়াৰ চেণ্টাৰলৈ গ'লোঁ অলপ সন্দেহ হোৱাত তেওঁ ক'লে গিটাৰখন নিয়াই নাই। তাৰপিছত মই অলপ অসন্তুষ্টি ব্যক্ত কৰিলোঁ। তাৰপিছত মই আকৌ ফোন কৰিলোঁ কাষ্টমাৰ তেওঁলোকৰ এক্সিকিউটিভলৈ। তেওঁলোকে ক'লে আমি ইমিডিয়েট পিক কৰিম গিটাৰখন। হয় নেক্সট ডে তেওঁলোকে পিক কৰি গিটাৰখন আফটাৰ 1 উইক তেওঁলোকে সেইটো bajao.com মুম্বাই পাই গ'ল। তাৰপিছত তেওঁলোকে 15 দিন প্ৰচেছিঙত মোৰ পইচাটো ঘূৰাই দিলে। তো সেইটো বাৰু ঠিক আছে, তেওঁলোকে কোনো মোৰতো ডেমেজ পিচ বা সেইবিলাক মোৰ পৰা নেকাটিলে, সেইটো কাৰণে ঠিকে আছে। নহ'লে তেওঁলোকে 15% তাত ডেমেজ বা কিবা হ'লে মানে তেওঁলোকে সেইটো কাটি ৰাখে। তো সেইটো মোৰ ক্ষেত্ৰত নহ'ল বাৰু। তো শেষত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে অনলাইন পাৰচেজ কৰিলে আপোনালোকৰ ইয়াৰ বেনিফিট কি আৰু ইয়াৰ মানে লোকচান কি হ'ব পাৰে আৰু লগতে। তো বেনিফিট এইটো হ'ব পাৰে আপোনালোকে অনলাইনত ভেৰাইটি বস্তু চাব পাৰে আৰু তাৰ পৰা আপোনালোকে চইচ কৰি পেলাই আনিব পাৰে। আৰু বিশেষকৈ 12 string গিটাৰখন মই ৰিটেইল দোকানৰ পৰা ষ্ট'ৰৰ পৰা লোৱা নাছিলোঁ, এইটো কাৰণে তাত এভেইলেবল নাছিলে এখন। আৰু ফাইনেলি তাতো এভেইলেবল নাছিলে, য'ত নেকি আপোনালোকৰ যিখিনি অনলাইন পাৰচেজ চেণ্টাৰত এমাজন আছে বা তাতো আছে বহুত প্ৰডাক্ট। bajao.com এতিয়া মই ৰিচেণ্টলি ৰাজ মিউজিকেলছৰ পৰা আনিলোঁ। তেওঁলোকক মই সন্দেহ কৰিছিলোঁ কিজন বেয়া আহিব নেকি, তেওঁলোকে কেনেকুৱা, মই ৰিভিউ চাইছিলোঁ ভালেই পাইছিলোঁ, গতিকে মই পাৰচেজ কৰি ল'লোঁ। আৰু মোৰ বিকল্প নাছিলে যিহেতু 12 string গিটাৰ ওচৰত ক'তো নাই। তো মই তাৰ পৰা পাৰচেজ কৰি 99.99% ছেটিছফাইড বুলি মই ক'ব পাৰিম। 0.1%টো হৈছে ইয়াত অলপ ডেণ্ট দুটামান আছে, দুটামান স্পট দুটামান আছে সৰু। তো সেইটো কাৰণে সেইটো ন' ডাউট এইটো কনচিডাৰেবল। তো bajao.comত মোৰ সেইটো এক্সপিৰিয়েঞ্চ হ'ল। তেওঁলোকে প্ৰডাক্ট তাত জেনুইনে দিছিলে, কিন্তু তেওঁলোকৰ যিটো কুৰিয়াৰত পঠিয়াইছিলে তাত মানে ছেফলি অহা নাছিলে, কাৰণে মই ঘূৰাই দিলোঁ। আৰু এতিয়া মই কনক্লুজন কৰিম ভিডিঅ'টো এনেকৈ যে আপোনালোকৰ অনলাইন পাৰচেজ দি কিনাটো প্ৰিফাৰ কৰে নে ৰিটেইল আপোনাৰ ওচৰৰ নিয়েৰেষ্ট ষ্ট'ৰৰ পৰা লোৱাটো পচন্দ কৰে। তো মই ক'ম যদি আপোনালোকে ষ্ট'ৰৰ পৰা লয় তাত বেনিফিট এইটো আছে, আপোনালোকৰ তাত গৈ গিটাৰখন চাব পাৰিব, 2-3খন লগত কম্পেয়াৰ কৰিব চাউণ্ড আৰু গিটাৰখনৰ একশ্যনটো কেনেকুৱা চাব পাৰিব। একশ্যন মিনছ ইয়াত কিমান হাইট আছে ষ্ট্ৰিংকেইডাল, আৰু এইখনৰ একশ্যনটো খুব ধুনীয়া আছে, বজোৱাবলৈ ইমান ডিফিকাল্টি নহয়। তো সেইটো কাৰণে মই লাকি বাৰু। তো আপোনালোকে ৰিটেইল ষ্ট'ৰত গ'লে সেইখিনি চাই মেলি ধুনীয়াকৈ আনিব পাৰিব গিটাৰখন নিজৰ মনৰ পচন্দ মতে, আৰু কিবা হ'লে তেওঁলোকক কণ্টেক্ট কৰি ঘূৰাই দিব পাৰিব বা সহায় ল'ব পাৰিব। অনলাইন পাৰচেজত কি হয় অলপ লাকো লাগে। মোৰ আগৰবাৰ লাকিলি মই বেয়া বস্তু আহি গ'ল, প্ৰডাক্টটো জেনুইন আছিলে, বাট হেৰিত আপোনাৰ ট্ৰান্সপৰ্টিঙত ডেমেজ হৈ গ'ল। আৰু ইয়াত আপোনাৰ অনলাইন পাৰচেজত সেইটো ৰিস্ক এটা আছে, হয়তো আপোনাৰ অলপ ডিফিকাল্টি আহি যাব পাৰে। আপুনি ৰিটাৰ্ণ কৰিলে আপোনাৰ সময় লয়, 1-2 মাহ সময় এনেই লাগি যাব পাৰে। তো সেইটো ৰিটেইলত আপোনাৰ নহয়, কিন্তু অনলাইন পাৰচেজটোতো জেনুইন প্ৰডাক্টেই আহে, এইকেইটা ৰিলায়েবল চ'ৰ্চ। আপুনি ৰিস্ক ফেক্টৰ আছে, আৰু তাত আপোনালোকে পাৰচেজ কৰিলে খুব তেওঁলোকৰ লগত আলোচনা কৰি বস্তু পাৰচেজ কৰিব। মোৰ লগৰ এজন বন্ধুৱে কি কৰিলে, তেওঁ ৱেবছাইটত গৈ পেলাই প্ৰডাক্টটো অৰ্ডাৰ দি দিলে গিটাৰ এখন। তো তেওঁ গিটাৰখন আহি পাওঁতে এমাহতকৈ বেছি লাগিল, 2 মাহ লাগিলে। তো মই সেইটো কাৰণে এইটো ছাজেষ্ট কৰিম তেওঁলোকৰ লগত আলোচনা কৰিহে প্ৰডাক্টটো অৰ্ডাৰ কৰিব। তেওঁলোকৰ এভেইলেবিলিটি আছে নাই ষ্টকত, আৰু নাই যদি কিমান দিনতে দিব পাৰিব, আৰু গোটেই কণ্ডিশ্যনটো আপুনি ডিটেইলছ আলোচনা কৰি পেলাই পাৰচেজ কৰিব, ডাইৰেক্ট অৰ্ডাৰ কৰি নিদিব। তো এইটোৱে মই ক'লোঁ। আৰু গিটাৰখন খুব ধুনীয়া। এখন হৈছে আপোনাৰ স্পৰ্টছ টপ আৰু মাহাগনি বেক এণ্ড ছাইড। মাহাগনি মিনছ এইটো উডটো মাহাগনি উড, খুব ভাল উড এইটো গিটাৰৰ কাৰণে। আৰু এইটো ডাইকাষ্ট টিউনাৰ বুলি কয়, খুব মানে ভাল টিউনিং নব এইকেইটা, পটকৈ টিউনিংটো পৰি নাযায়। আৰু বাকী এইখিনি 12 string আছে, 12 stringৰ ইয়াৰ বিউটিটো আছে চাউণ্ডৰ। আৰু এইখন হৈছে ড্ৰেডনট চাইজৰ গিটাৰ,
আৰু খুব ধুনীয়া গিটাৰ আৰু তো আজিলৈ ইমানতে সামৰিছোঁ মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ আৰু এনেকুৱা মোৰ ডিফেন্স গিটাৰ ৱৰ্ল্ড বুলি মই নাম দিছোঁ চেনেলটো আৰু এনেকুৱা গিটাৰ ৰিলেটেড বা মিউজিক ৰিলেটেড বা অন্য ৰিলেটেড মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই থাকিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মোক অনুপ্ৰেৰণা দিব এইখিনি কৰি যাবৰ কাৰণে তো সকলোকে এবাৰ পুনৰ থেংক ইউ আৰু বাই